নমস্কাৰ দাদা। নমস্কাৰ। মই চেলকেনি পাৰাৰ পৰা আহিছিলোঁ। মই হান্দি অহা যোৱা কৰি থাকোঁতে দেখা পাওঁ আপোনাৰ লগত মানে গাঁওখন বিৰাট এটা মনোমোহা গাঁও, ভাল লাগি যায় মোৰ। মই ভাবিলোঁ ভ্লগ এটা মানে গাঁওখন প্ৰমোশ্যন কৰোঁ। তো আপুনি গাঁওখনৰ বিষয়েতো জানে চব, জানো। তো মই এটা ভ্লগ বনাম। তো আপুনি গাঁওখনৰ বিষয়ে যি জানে কৈ দিলে হ'ল, হ'ব? ঠিক আছে, তো মই আৰম্ভ কৰোঁ ভিডিঅ'টো। দিয়ক। হে দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভ্লগ বাখলা ভ্লগ। আকৌ এবাৰ ধুবলৈ আৰু পাখলিবলৈ আপোনালোকক লৈ আহিছোঁ মই ভেকলিপাৰা গাঁও। ভাইটি এটা ভ্লগ বনাব আহিলোঁ তোমাৰ গাঁৱত। গাঁওখন ভাল লাগছি মোৰ, ভ্লগ এটাই বেৰি দিওঁ। এই লগ পাই ভাল লাগিল ভাইটি। দিয়ক বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মোৰ লগত আছে ভেকলিপাৰা গাঁৱৰ এজন যুৱক। তো দাদা, আপুনি এই গাঁওখনৰ বিষয়ে কি জানে অলপ কৈ দিয়ক। আপোনাৰ খাতি সোধা নাই, আপুনি সেই গাঁওখনৰ বিষয়ে কি জানে সেই সুধিছোঁ। ভাল বঢ়িয়া আপুনি যি নহ'লেও কথা নাই, আপোনাৰ লগত থাকিব। এতিয়া খালি মই ভ্লগটো যেতিয়া আৰম্ভ কৰিম, গাঁওখনৰ ইতিহাস কি জানে সেইটো ক'ব, গম পাইছি? দিয়ক তে আৰম্ভ কৰোঁ। তো মই এতিয়া ভ্লগটো আৰু আৰম্ভ কৰিম। কিবা কিন্তু ভুল নকৰিব দিয়ক। নকৰেতো, তো আৰম্ভ কৰোঁ। তো এই গাঁওখনৰ বিষয়ে আপুনি কি জানে দাদা, অলপ কওক, মানে হিষ্টৰীটো কওক। গাঁওখন ভালেই থাকে, মই গাঁওখনৰ ভদ্ৰ মানুহ। আকৌ এটা কথাই ক'লে, মই বাৰে বাৰে কৈছোঁ গাঁওখনৰ হিষ্ট্ৰী। আপুনি কৈ আছে ভাল মানুহ, ভদ্ৰ মানুহ হ'ব পাৰে। আপুনি ভদ্ৰ হয় অভদ্ৰ হয় এতিয়া কেমেৰাত ক'বা দিছোঁ নেকি? একো নাইছোঁ নাই। ঠিকেই থাকে, মই আচলতে গাঁওখনৰ বিষয়ে একো নিছিলোঁ। তই ইমান টাইমতে কি কৰিলি বাপু? যা সময় মেখান এনে গাড়ী ইয়াৰ লগত চালা। দাদা কি হ'ল? আজি এটা ঘটনা হৈছে। কি ঘটনা? আজি মই ধোৱা পাখলাক লগ পাইছোঁ। কি কওঁ? ধোৱা পাখলাক মই বহুত ভাল পাওঁ। মোক কিয় ফোন নকৰিলি তই? তেতিয়া আৰু কি ফোন কৰিম আৰু গৰখীয়াক লগ পাই চাইকেল গৈছিল ধোৱা পাখলাই। গাঁওখনৰ নাম কি বা আছিল? মনত পৰিছিল ৰ, ভেকলাপাৰা গৈছিল। মই ইউটিউব চেনেল খুলিব লাগিছিলে। ধোৱা পাখলাক মই বহুত ভাল পাওঁ। ইয়াৰ নিচিনা ময়ো ইউটিউবাৰ হ'ব ইচ্ছা আছে। হয় নেকি? টেনশ্যন নকৰিবি, মই খুলি দিম তোক চেনেল। তেনেহ'লে কালি মোক খুলি দিবি। দে যাম দে। দে যা। ৱেলকাম টু মাই বগৰী ব্লগ। আজি তাৰমানে আমি এইটো মোবাইল আমি আনবক্সিং কৰিম। তেনেহ'লে ব'লক আমি মোবাইলটো আনবক্সিং কৰোঁ। আমি তাৰমানে এইটো মোবাইলটো লৈছোঁ, এতিয়া তাৰমানে আমি আনবক্সিং কৰিম। চাওক, এইটো তাৰমানে আমি আনবক্সিং কৰিম। চাওক চাই থাকক। ভাই এটা মোক ছাবস্ক্ৰাইবাৰে এইটো চলা দিছে, ভাল লাগছে না? ভাল লাগছি ৰ। বা তই ইউটিউব কৰি বনি গেলি আৰু এটা কথা জানা না? সেইটো যে মই আনবক্সিঙৰ যে ভিডিঅ'টো দিছিলোঁ, সেইটো 50,000 ভিউ আৰু 12,000 লাইক ভিউ আৰু ছাবস্ক্ৰাইবটো কমাই নেকি? দে তই মোক এতিয়া কিবা এটা খুৱাম আৰু ভিডিঅ' কৰোঁ আজ। বল মোবাইলটোৰ কোৱালিটি একদম গবৰ হৈ গৈছে। কমেণ্টতো মোক কয় মোবাইল এটা কিনবা, এতিয়া দাদাকে পইচা খুজিব লাগে। দাদাই আৰু দিয়ে না নেদেবা? সেইদিনা 12,000 টকা দিছি, তথাপিও খুজোঁ ৰ। তো বহলা কাটে পানী বা কেনে ওলব? পানী ভালে ওলব চাগে। দাদা কিয়ে মোক এটা মোবাইল কিনি দিব লাগিছিলে। এইটো কেমেৰা আকৌ গবৰ হৈ গৈছে কোৱালিটিটো। কি তোক সিদিনা মই 12,000 টকা দিছিলো, আজি আৰু মোবাইল লগা হ'লে তোক? সিদিনা তোক মই 12,000 টকা দি দিছিলো। সিদিনা মই কিবা বেলেগ এটা আনিছিলো। কি বেলেগ আনছা? মই এটা চলা আনিছিলো ইউটিউব কৰিব খুজি, আৰু ষ্টেণ্ড আনিছিলো। আৰু সিদিনা 12,000 টকা সেই সিনকে খৰচ কৰিলি। এতিয়া কি পইচা কি গাছত লগা বস্তু বুলি ভাবছা নেকি? ইউটিউবৰ পৰা পইচা পালি দিম দে। ইউটিউবৰ পৰা পইচা পালি কেতিয়া পাবি তই? ইউটিউবৰ পৰা পইচা বেছি দিন নাই আৰু পামে মই। আৰু দুটামান কিমান টকা লাগব তোক? 12,000 টকা দিলে হ'ব দে। ইমান 10,000 টকা এটা গুগল পে কৰি দিম। যা হ'ব দে। এনে বিগ বিলিয়ন ডেট তাৰে পৰা এটা মোবাইল কিনি দে। চলিৰ বুদ্ধি আজিকালি চলিক নৰি। কেমেৰাটো চাইছোঁ মই ভিডিঅ' কৰোঁ। দোস্ত আপোনাৰ স্বাগতম জনাইছোঁ বগৰী ব্লগলৈ। তাৰমানে আজি আপোনালোকে কমেণ্ট দিছিলে ভাল কেমেৰা এটা ধৰিম কিনিবৰ বাবে, সেইকাৰণে আজি মই এটা মোবাইল কিনি দিছোঁ।
থাক এইটো মোবাইল দেখছিনে এইটো মোবাইল তাৰমানে এইটো মোবাইলেদি আৰু ভিডিঅ' বনাম তেনেহ'লে আমি এইটো টেষ্টিং কৰোঁ চলক মোৰ লগত আহক Welcome to my second channel, Pogri Vlog. Tenali. Pogri, tu mana pernah mati badi liye? Bad sudah armui video korim. Video dia hak minggiar. Puri nu kayak jangan manu isi kan armu video korim. Isi se. Ki nam basi le ar pari lo dimpu burak sina na. Apa? Yang kio duginan famous manu gal. Kiar pernah mati ese, toda sena. Amaro. Tu pun sekolah jaya badi li. Or views kayak jaya jana na 1 lakh tak views hai. Toda 1 lakh tak ID toda jiban toda. Ja. Toda koi lah bese ni ki. Jai? Hal kota kau silo, mihika. Badi, murki opo. Bela kau soli kakon kon bazi jai. হেল্ল' যতীন দা মই ধাবাকলৈ কৈছোঁ ৰ'ব আপোনাৰ লগত তাকে ভিডিঅ'টো বনাব যাইছোঁ দিয়ক ঘৰত থাকোঁ না হয় নেকি দিয়ক এই বিয়াত ভালে কাম কৰিছে চেন্নাই এই খেলা চেন্নাইৰ মই খেলা চাই পাগলা মই গৈছোঁ হৌ ৰবা দা হৌ আপনি আমার গৌর হিরক চিনি পাই না বগরি মই মাজে মাজে চাওঁ ইয়াত কি আপনার ইউটিউব করে নিজের পড়াখানি বাদ দিলাক আপনি তো কি আপনি তো একটা ভালো ইউটিউবার আপনি যখন পড়া পাতি কৰি আছে আপনার নিজ পঢ়াটো ঠিকে রাখছি কিন্তু ইয়ার পঢ়াটো ধ্বংস কৰি ফেললাক বুজাব লাগিব এনেকৈ চলি এটা ধ্বংস হ'ব দিবা নোৱাৰি ইউটিউবৰ নামত হয় বুজাব লাগিব মোক সিয়াক মই মাতা বুলি ক'বাচোন কম দে দিয়ক দিয়ক এই আপোনাক লগ কৰি বিৰাট ভাল লাগিল ঘৰ বাখলাদাই ভালে কৰিছে নিজৰ পঢ়াটো ঠিকে আছে তোমাৰ ইউটিউবো ঠিকে চলি আছে কিন্তু আমাৰ ই কি হ'ব বগৰী ইয়াৰ পঢ়াটোৱে সি বাদ দিলাক বেলখিয়াকনো বুজে কি লাভ আছে ইতে সি যাতা খাব হৌ বগৰী দেখোনে ভিডিঅ' এটা এডিটিং কৰিছোঁ তোক ঘৰ বাখলাদাই মাতিছিলে কি কথা বাকলাই মাছি ৰ মই যাম ৰ মোবাইলটোৱে এৰি গেলো কিটা মাছি তোক আজি মাতিছিল মই যাওঁতে তো নাই দে যা চালা পাগল এই এটা বাকলা দা তেনেহ'লে আমি ইণ্টাৰভিউটো আৰম্ভ কৰোঁ নেকি নিশ্চয় তুই ভিডিঅ'টো কৰিছোঁ দে এই ধুনীয়া পৰিৱেশৰ মাজত আমাৰ আজি জনপ্ৰিয় ইউটিউবাৰ নমস্কাৰ বাকলা দা আছে তেনেহ'লে আমি বাকলা দাক আজি আমি ইণ্টাৰভিউ ল'ম বাকলা দা আপুনি ইউটিউবৰ জগতত কেনেকৈ ইউটিউবৰ জগতত আহিলেও মানে মোৰ ইনস্পিৰেশ্যন ডিম্পু দা আৰু মই বেতাল দাহঁতৰ ভিডিঅ' চাই ভাল পাওঁ সেনেকৈ ভাবিলোঁ ময়ো চেষ্টা কৰোঁ পাৰোঁ নে নোৱাৰোঁ তো এনেকৈ বনাওঁতে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল লাইক বাঢ়ি গ'ল ভিউজ বাঢ়ি গ'ল অৱশেষত মই এতিয়া বৰ্তমান যি পৰিস্থিতিত আহি পৰিলোঁ আৰু এনেকৈ ধোৱা বাকলাদাৰ আমি বহুতো কথা জানিলোঁ এতিয়া মেইন কথাটোলৈ আৰু আমাৰ দৰ্শকে কৈছে ধোৱা বাকলাদা আপোনাৰ অলপ শিক্ষা জীৱনৰ কথা আমাৰ দৰ্শকক কৈ দিয়ক শিক্ষা জীৱন মানে মই এইবাৰ এইচএছ পাছ কৰিলোঁ আৰু মই প্ৰায় ৪ৰ্থ মানৰ পৰা ইউটিউবত চেনেল খুলিছিলোঁ তাৰপিছত চেনেল খুলি মানে কেতিয়াবা মন বেয়া লাগিল ভ্লগ এটা বনাই দিলোঁ কিন্তু অল টাইম মই ইউটিউবত দিয়া নাছিলোঁ সমানে পঢ়াখিনিও আগুৱাই নিছোঁ তো যাৰ ফলত মই যে এই আহি পাইছোঁ কাৰণ মই ইউটিউবটো বহুত চিৰিয়াছলি লোৱা নাছিলোঁ লৈছিলোঁ মানে মই কৈছোঁ এতিয়া অলপ আগতে তোমাক মনটো বেয়া লাগিছিল মই ভ্লগ বনাইছিলোঁ বা কিবা কিবি চাইছিলোঁ তো সেনেকুৱা একদম কেতিয়াও তুমিও ভ্লগ বনোৱা ভাল চেনেল ভাল ভ্লগ বনোৱা কিন্তু পঢ়া কেতিয়াও এৰি নিদিবা মই শুনিছোঁ বহুতৰ মুখত শুনিছোঁ বহুতেই ইউটিউবৰ কাৰণে পঢ়া এৰিছে এইটো বেয়া কথা ভ্লগ বনোৱা তাতে কোনো আপত্তি নাই ভ্লগ বনোৱা ইউটিউবত তুমি ভিডিঅ' বনোৱা শ্বৰ্ট ফিল্ম বনোৱা ন' প্ৰব্লেম কিন্তু সেই বুলি যি তুমি স্কুল বাদ দিবা বা মই নপঢ়োঁ অমুক কৰিম তো সেনেকুৱা কথা নহয় আৰু মই বহুত ল'ৰাক দেখিছোঁ তো ইউটিউব চেনেল খোলাৰ কাৰণে মাক দেউতাকক সেই দাবী কৰে দামী কেমেৰা দাবী কৰে বা ডাঙৰ দামী ফোন দাবী কৰে সেইটো কথা নহয়তো মই এটা মাত্ৰ সাধাৰণ ফোনেৰে ইউটিউব আৰম্ভ কৰিছিলোঁ তো সাধাৰণ ফোন এটাই দিও ইউটিউব আৰম্ভ কৰিব পাৰি তো আপোনালোককো কৈছোঁ যদি আপোনালোকৰ সক্ষম আছে তেতিয়াহ'লে কিনক দামী মোবাইল কিনক দামী কেমেৰা কিনক তাত ক'ব লগা নাই কিন্তু বহুত ল'ৰা আছে সক্ষম নাই সিহঁতৰ কিন্তু তথাপিতো মা দেউতাকক খুটি ধৰে বা য'ত দিয়ে মোক কেমেৰা লাগিব মোক মোবাইল লাগিব মোক ষ্টেণ্ড লাগিব ভিডিঅ' বনোৱাৰ বাবে তো এইটো আচলতে বেয়া কথা আৰু শুনিছোঁ তুমিও বোলে পঢ়া পাতি বাদ দিছা ইউটিউবৰ নামত বাদ দিয়া নহ'লে কেনেকৈ হ'ব ইউটিউবটো তুমি কৰা তাতে কোনো আপত্তি নাই সেই বুলি তুমি পঢ়া পাতিও বাদ দিছা এটা ভাল লক্ষণ নহয় বুজি নাপাওঁ তোমাক এটা মই উঠাচোন তোমাক এটা মই কথা কওঁ শিক্ষা মানুহৰ জীৱনৰ মেইন অংগ হয়নে নহয় তেতিয়াহ'লে
তোমাৰ এজন খেতিয়কৰ যি শিক্ষা লিখা পঢ়া কৰা মানুহ এজনৰ সিমান শিক্ষা নাথাকিব পাৰে গম পাইছা অকল লিখা পঢ়া কৰিলে যে সি একদম জ্ঞানী বা শিক্ষিত তেনেকুৱা নহয় খেতিয়ক হ'ব পাৰে খেতিয়ক ব্যক্তিজনৰো শিক্ষিত মানে লিখা পঢ়া কৰা ব্যক্তিজনতকৈ জ্ঞান বেছি থাকিব পাৰে বুজি পাইছা তো শিক্ষাত তুমি পিছুৱাই নাহিবা গম পাইছা তো ভ্লগ বনাই থকা একো প্ৰব্লেম নাই তুমি শিক্ষা আগবঢ়া মা দেউতাও সুখী তুমিও সুখী হয়নে নহয় তেতিয়াহ'লে আৰু স্কুল যাবা নে পঢ়া পাতি না এৰিয়া দিবা তুমি মোক ইউটিউব বানানটো লিখি দিয়াচোন এতিয়া এটি দেখো কিবা ইউটিউব হৈছে কি লিখিছা এইবোৰ তুমি ইউটিউব বানানটো নাজানা আৰু ইউটিউব কৰিব আহিছা ইয়াত তেনেহ'লে আমাৰ ধোৱা পখলা আমাৰ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল সেইকাৰণে আমি ভিডিঅ'টো সমাপ্ত কৰিম তেনেহ'লে আমি ভিডিঅ'টো সমাপ্ত কৰোঁ বহুত দীঘল হৈ গ'ল তেনেহ'লে বাই বাই তো বাপু এতিয়াতো ভিডিঅ'টো শেষ হ'ল তই ইউটিউবৰ নামত পঢ়া পাতি বাদ দিছা ৰ তোক আৰু আছে ৰ মই অন কেমেৰাত একো কোৱা নাছিলোঁ তই ইউটিউবৰ নামত পঢ়া পাতি বাদ দিব পৰা হৈছা নেকি হৈছা ইউটিউবৰ নামত পঢ়া পাতি বাদ দিব পৰা হৈছা আৰু কৰিবি না ইউটিউব কিয় নকৰা কৰিব লাগিব স্কুল বাদ দিবি না সত্য নাযা কাণত ধৰি 20 বাৰ উঠাবা আৰু 20 বাৰ উঠাবা আৰু কৰবা দিছোঁ না তো হাই গাইজ আমি পুনৰ এটা নতুন ভিডিঅ' কমপ্লিট কৰিলোঁ একচুৱেলি এতিয়া ভিডিঅ'বিলাক দিওঁতে বহুত সময় লাগে মানে কথাটো হ'ল আমাৰ সৰু ল'ৰাবিলাক সৰু সেইবাবে মানে সিহঁতে স্কুললৈ যায় সেইবাবে ভিডিঅ' মানে বনোৱা নাযায় মানে সপ্তাহত 2 সপ্তাহৰ মূৰত বা 3 সপ্তাহৰ মূৰত দিয়া যায় তো আপোনালোকে বেয়া নাপাব সেইবাবে আৰু আমাৰ নতুন মানুহ লৈছোঁ ইয়াৰ নতুন মেম্বাৰ নমস্কাৰ তো ইয়াৰ সুমিত আৰু ইয়াৰ বেক চাইডে আছে আমাৰ বাবুলি আছে তো সেই এতিয়া এই যদি এই ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাক আপোনালোকে ক্ষমা কৰি দিব ভুল ভ্ৰান্তি থাকিব পাৰে আমি চেষ্টা কৰিলোঁ যে ইউটিউবৰ বিষয়ে অলপমান মানে সেই কৰিবলৈ ইউটিউবৰ নামত এটা ভিডিঅ' বনালোঁ এনেদৰে তো ভুল ভ্ৰান্তি থাকিব পাৰে দিয়ক আমাক একদম দিলছে ক্ষমা কৰি দিব আপোনালোক সকলোৱে আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে বাকীখিনি আমাৰ নতুন মেম্বাৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাৰিব কমেণ্টো কৰিব 100 টকালৈকে জয়